बिटिआर ओनसोलाव असमिया फरायसा आफाद आसुनि दादागिरि आखुथाय चिरांनि बिजनियाव सरकारारि मावख'नि बेनारखौ हरखाब बोखारदों आसुआ असमिया रावखौ नेवसिगारनायनि अजदजों आसुआ सरकारारि मावख'नि बेनारखौ हरखाब बोखारदों। बेनि अनगायैबो बिजनि दखरा आसुआ बिटिआरनि गाहाय खुंगिरि प्रमद बर'खौबो गोख्रों रावजों हुमखि होबावदों। नाथाय सोंथिया बेसोदि गंसे सरकारारि मावख'नि बेनारखौ मानो आरो माबोरै बोखारनो गोहो मोनखो आसुआ? थारैनो आसुआ सरकारनि गनायथि गैयालासेनो सरकारि मावख'नि बेनारखौ माबोरै बोखारनो हाखो? जाय समाव गोबां सरकारारि मावख'फोरावनो असमिया रावजों बाहायजागासिनो। नाथाय बिटिआरनि सिङाव बर' रावा सिगां मान मर्यादा मोननायनि उनावबो सरकारारि मावख'आव बर' राव बाहायनायनि सायाव असमियाफोरा मानो हिंसायारि नोजोर? बबेखानि बे बिथिङाव बर' हारिनि आफाद गौथुमफोरा सांग्रां नङाब्ला इयुनावबो बिमा बाथौनि नोजोरजों फिदिंजागोना रोखा। मख'नो गोनांदि बिजनि सहराव लुफुंनाय फुड एन्ड साप्लाइ मावख'नि बेनाराव बर' आरो इंराजि रावखौ बाहायदोंमोन। नाथाय बेखौ लानानै बिजनि दखरा आसुआ सरकारारि मावख'नि बेनारखौ बोखारो। হয় চাওক, আমি আজি বিজনী আঞ্চলিক ছাত্ৰ সন্থাই বিজনী ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখে নতুনকৈ নিৰ্মিত হৈ থকা ফুড এণ্ড ছাপ্লাই যোনখন অফিচ, এই অফিচৰ যোনটো বেনাৰ, সেই বেনাৰটো কেৱল মাত্ৰ ইংৰাজী আৰু বড়ো ভাষা ব্যৱহাৰ কৰা হৈছে। তাত সম্পূৰ্ণভাৱে অসমীয়া ভাষা তেওঁলোকে এলাগী কৰিছে। বেনাৰটোত পোষ্টাৰটো তেওঁলোকে অসমীয়া ভাষা কোনোদৰে ব্যৱহাৰ কৰা নাই। আমি বিজনী আঞ্চলিক ছাত্ৰ সন্থাই আজি বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে আমি এই বেনাৰটো ইয়াৰ পৰা আমি আঁতৰাই দিওঁ আৰু ইয়াত যাতে তেওঁলোকে নতুনকৈ অসমীয়া ভাষা, বড়ো ভাষা আৰু ইংৰাজী ভাষা তিনিওটা ভাষা ব্যৱহাৰ কৰি তেওঁলোকে যাতে বেনাৰটো তেওঁলোকে যাতে ইয়াতে আৰে, তাৰ বাবে আমি বিজনী আঞ্চলিক ছাত্ৰ সন্থাই তেওঁলোকক আহ্বান জনাইছোঁ। আৰু লগতে ইয়াৰ কিছুদিন আগতো আপোনাৰ বিজনীত এটা বিজনী মহকুমা পুথিভঁৰাল তেওঁলোকে এটা নিৰ্মাণ কৰি উলিয়াইছিল আৰু সেই পুথিভঁৰালটো শুভ উদ্বোধন কৰা হৈছিল। আৰু সেই শুভ উদ্বোধনী যোনটো নিমন্ত্ৰণী পত্ৰ BTC গভৰ্ণমেণ্টৰ পৰা যোনটো নিমন্ত্ৰণী পত্ৰ তেওঁলোকে ছপাই উলিয়াইছিল, সেই তাতো কেৱল মাত্ৰ ইংৰাজী ভাষা আৰু বড়ো ভাষাতে তেওঁলোকে নিমন্ত্ৰণী পত্ৰটো ব্যৱহাৰ কৰিছিল। তাতেও তেওঁলোকে অসমীয়া ভাষাটো তেওঁলোকে ব্যৱহাৰ কৰা নাছিল। আমি বিজনী আঞ্চলিক ছাত্ৰ সন্থাই বৰ্তমান বিটিআৰত চলি থকা, BTCত চলি থকা প্ৰমোদ বড়ো চৰকাৰক আমি ক'ব খোজোঁ, তেওঁলোকে যাতে অসমীয়া ভাষা বিৰোধী কাৰ্যকলাপ নকৰে। আৰু যদি তেওঁলোকে অসমীয়া ভাষা বিৰোধী তেওঁলোকে যদি কাৰ্যকলাপ কৰে, আমি কোনো বিজনী আঞ্চলিক ছাত্ৰ সন্থাই বিজনীবাসী ৰাইজৰ সহযোগত কিন্তু আমি তীব্ৰতাৰে আন্দোলন কৰিবলৈ কোনো আমি বাধ্য হ'ম। আজি বিজনীৰ যি নতুনকৈ নিৰ্মাণ কৰা আছু অফিচৰ সন্মুখত ফুড এণ্ড ছাপ্লাইৰ অফিচাৰ নতুনকৈ নিৰ্মাণ হৈছে, তাত যিখন বেনাৰ আপোনালোকে দেখিবলৈ পাইছে, সেই বেনাৰখনত অসমীয়া ভাষাক নিষেধ কৰাৰ যিটো ষড়যন্ত্ৰ, অসমীয়া ভাষাটোক নাইকিয়া কৰি এখন বেনাৰ তেওঁলোকে নিৰ্মাণ কৰিছিল। আৰু সেই বেনাৰখনক ইতিমধ্যে বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মীবৃন্দই খুলি পেলাইছে। আৰু এই কথাটো আমি ডাঠি ক'ব পাৰোঁ, BTCত নাইবা BTCৰ যিবিলাক জিলা আছে, বিজনীয়ে কওক নাইবা চিৰাঙৰ বিভিন্ন এৰিয়াত এই BTC গভৰ্ণমেণ্টে অসমীয়া ভাষাটোক ষড়যন্ত্ৰভাৱে নাইকিয়া কৰাৰ এটা উপক্ৰম চলি আছে। আমি এই প্ৰমোদ বড়োৰ যিখন চৰকাৰ আছে, এই চৰকাৰখনে অসমীয়া ভাষাটোক যিভাৱে নিষেধ কৰাৰ চেষ্টা চলাই আছে, তাৰ আমি দুৰ্ঘৰ বিৰোধিতা কৰিছোঁ। আৰু অনাগত দিনত অসমীয়া ভাষাটোক নিষেধ কৰাৰ যিসকল ষড়যন্ত্ৰকাৰীয়ে চেষ্টা কৰি আছে, তেওঁলোকৰ বিৰুদ্ধে অনাগত দিনত ছাত্ৰ সন্থাই আমি আন্দোলন কৰিবলৈ কিন্তু বাধ্য হ'ম। কাৰণ যেতিয়ালৈকে ছাত্ৰ সন্থা জীয়াই থাকে, তেতিয়ালৈকে অসমীয়া ভাষা প্ৰথম থাকিব লাগিব। কোনো ভাষাৰ আমি বিৰোধিতা নহয়, সেইটো আমি স্পষ্টভাৱে কৈছোঁ। সকলো ভাষাই থাকিব লাগিব, কিন্তু অসমীয়া ভাষাক, মাতৃভাষা আইন যিখন আছে, সেই আইনৰ মতে অসমীয়া ভাষা অসমত থাকিবই লাগিব। সেই কথাটো আমি ডাঠি ক'ব খুজিছোঁ। नोंथाङा सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा? जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौ गैया। चिरां जिल्लानि बेंटल गेट साफागुरियाव दायो SI निउर' थेरापि सेन्टार दंसै। बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन। बे आथिं सानायानो जाग्रोदों, ओमफ्राय जानाया एसे सिगांनिफ्रायनो जाखादों, ओमफ्राय बिदिनो गुबुन गुबुन मुलि जाबाबायदों, ओमफ्राय हामाखै। दिनैनि ट्रिटमेन्टआ आङो एसे मोजां मोनसिनबाय। जेरै सिं सानाय, आफादावरि सानाय, मोदोम जरा सानाय, आइजोफोरनि जेंना, खर' सानाय बायदि बेरामखौ फाहामनाय जायो। लोगोसेयैनो बे सेन्टाराव थानानै फाहामथाय लानो हानायनिबो सुबिदा खालामदों। नोंथांमोनहा SI निउर' थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजों सुलाद लानो हागोन।